গুড মৰ্ণিং ছাত্ৰসকল। মৰ্ণিং ছাৰ। আজি কাৰ জন্মদিন তোমালোকে জানানে? ভাই আছে কাৰ জন্মদিনে? পাৰ্টি এটা পাম মানে। আমাৰতো কাৰো জন্মদিন নহয় আজি। কাৰ জন্মদিন আজি? ছাৰ আজি কাৰ জন্মদিন নাজনো দিয়ক, আপুনি কওক। ঠেট পূৰ্বকাহোন, আজি আমাৰ পৰম পিতা মহাত্মা গান্ধীৰ জন্মদিন। সেইবাবে এই দিনটো গোটেই ভাৰতবৰ্ষতে গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। এই গেটু, আজি গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীৰ বিষয়ে দুই এষাৰ কচোন। মল্লু যা ছাৰে মোকে সুধবা পালাক না, কি কমে ভাই। ছাৰ মহাত্মা গান্ধীৰ জন্ম ৰহে কি খুচখুচে আছা। ছাৰ মহাত্মা গান্ধীৰ জন্ম ভাৰততে হৈছিল আৰু তেওঁ অৱশেষত বহুত চেষ্টাৰ ফলত ভাৰততে মৃত্যুবৰণ কৰিছিল। হ'ব তই ক'বা নালগে আৰ। বগামূলা তইও কচোন দুই এষাৰ মান। ছাৰ মহাত্মা গান্ধীৰ জন্ম 1869 চনত ভাঙা মেডিকেলত হৈছিল। তেওঁৰ পিতৃৰ নাম জমি লিভাৰ আৰু মাতৃৰ নাম ইন্দিৰা গান্ধী আছিল। তেওঁ সৰুৰে পৰা চোকা বুদ্ধিৰ ছাত্ৰ আছিল। সৰুৰে পৰা তেওঁৰ তালুত চুলি নাছিল, সেইকাৰণে তেখেতৰ চেম্পুৰ খৰচটো বাচি গৈছিল। 22 বছৰ বয়সতে তেওঁ ৰজা হৰিশ্চন্দ্ৰৰ জীয়েক সীতাক বিয়া কৰাইছিল। এদিনাখন তেওঁ সীতাৰ কাৰণে মৃগয়া পহু বিচাৰি বনলৈ গৈছিল। সেই সময়তে পাকিস্তানৰ ৰজা ৰাৱণে সীতাক পূৰণ কৰি লৈ গৈছিল। পিছত মহাত্মা গান্ধীয়ে বান্দৰ সেনাৰ সহায়ত ৰাৱণক পৰাস্ত কৰি সীতাক উদ্ধাৰ কৰিছিল। পাকিস্তানৰ পৰা ভাৰতলৈ ঘূৰি আহি মহাত্মা গান্ধীয়ে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিল। মহাভাৰতৰ যুদ্ধৰ সময়ত তেখেতৰ বেমাৰ হৈ থকা বাবে যুদ্ধত অংশগ্ৰহণ কৰিব পৰা নাছিল। অশেষ চেষ্টাৰ ফলত তেওঁ 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতক ইংৰাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। অৱশেষত তেওঁ এদিনাখন ৰাস্তাৰে গৈ থাকোঁতে হঠাৎ উশাহ নিশাহ ল'বলৈ পাহৰাৰ ফলত তেওঁৰ মৃত্যু হৈছিল। ছাৰ কেনে হৈছি নে কবাই যায় এতিয়া তই? ছাৰক পানী ডাল ইতা সেই মাহ কি মায়ের মূৰে বকছা। তুই ৰামায়ণ কৈছা না মহাভাৰত কৈছা একো ধৰবাই পাৰা নাই। চব দেখো লাভৰা কৰি দিছে একদম। হ'ব দে ইতা ছাৰক পানী ঢাল। দে ছাৰক পানী ঢাল ইতা, নহ'লে ছাৰে ওপৰত টিকেটটো ললাক নহ'লে। ছাৰ কি হৈছে আপোনাৰ? কি হৈছে পটকে কি হ'ল আপোনাৰ? এই চব বগামূলাত ধৰি আছে। এক কোটা আপেলৰ কথা সুধছি, সে কলৰ কথা কবা গৈছে। পানী লৈ পুতুককে আৰু 08 ফোন কৰ, হাউটকে আহিবা দীগাৰীখান।